হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। মই কবিতাই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা মচুৰ দালি চাটনি ৰেচিপি। সহজভাৱে বনাব পাৰি। মই চাটনিখনৰ বাবে লৈছোঁ মান ধনিয়া পাত আৰু লগত লৈছোঁ নৰসিংহ পাত আৰু ৰচুন লৈছোঁ, আদা লৈছোঁ আৰু জলকীয়া। লগতে মই মচুৰ দালিখিনি আধা ঘণ্টামানৰ আগতে তিয়াই থৈছিলোঁ। চাওকচোন, কম সময়ৰ ভিতৰত আৰু অতি সহজভাৱে বনাব পাৰি। এতিয়া মই সকলোখিনি এটা মিক্সি বাতিত ভৰাই ল'ম। দালিখিনি ভৰাই লৈছোঁ, নৰসিংহ পাতখিনি দিছোঁ আৰু মান ধনিয়া পাত দিছোঁ আৰু লগতে দিছোঁ ৰচুনখিনি, আদা দুখৰ দিছোঁ আৰু লগত জলকীয়া। আদা দুখৰ মই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া লগত দিছোঁ নিমখ, সোৱাদ অনুসৰি দিব নিমখ। এতিয়া মই সকলোখিনি এটা পেষ্ট বনাই ল'ম মিক্সিত। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই এটা বাতিত উলিয়াই লওঁ। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ বনাই খাই চাব, বহুত ভাল লাগে খাই আৰু সহজতে বনাব